সমাজত কিয় ধনীবোৰ ধনী হৈ গৈ আছে আৰু দুখীয়াবোৰ ক্ৰমান্বয়ে দুখীয়া হৈ গৈ আছে আৰু এই দুখীয়া মানুহবোৰক ক্ৰমান্বয়ে দুখীয়া কৰাৰ ক্ষেত্ৰত কম বেছি পৰিমাণে আমিয়ে জড়িত আৰু আমি কেনেকৈ জড়িত। নমস্কাৰ, মই শশাংকজ্যোতি চৌহৰীয়া। এতিয়া আমি সকলো জ্ঞাত যে সমগ্ৰ দেশতে কৰোনা মহামাৰীয়ে সৃষ্টি কৰা সন্ত্ৰাসৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত নিয়োজিত হৈ থকা যুৱক যুৱতীসকল ঘৰলৈ ঢাপলি মেলিছে আৰু ঘৰত বহুদিন থকাৰ পিছত তেওঁলোকে কোনো ধৰণৰ সংস্থাপন নাপায় শেষত নিজাববীয়াকৈ হ'লেও ঘৰৰ ওচৰতে চক এটাত বা ওচৰৰ বজাৰ এখনত তেওঁলোকে নিজাকৈ হ'লেও দোকান দিয়াৰ ব্যৱস্থা কৰিছে। এতিয়া আমি সচৰাচৰ যেতিয়া দোকানলৈ বুলি ওলাই যাওঁ তেতিয়া সাধাৰণতে আমি সেই পেটৰ টানত দিয়া দোকানকেইখন নেওচি হ'লেও আমি সচৰাচৰ গৈ থকা দোকানকেইখনলৈহে যাওঁ। লগা হ'লে সেই দোকানকেইখনত ভিৰেই কিয় লাগি নাথাকক। একেদৰে যেতিয়া ৰাস্তাৰ দাঁতিত এজন বৃদ্ধ সহজ সৰল হোজা মানুহে একদম নগণ্য কেইপদমান বস্তু লৈ বহি থাকে তেতিয়া সেই মানুহজনৰ পৰা আমি বস্তুবোৰ কিনাত বিৰত থাকোঁ, লাজ কৰোঁ বা সংকোচ কৰোঁ। কিন্তু একেখিনি বস্তুৱে আমি ওচৰৰে পৰিষ্কাৰ ডাঙৰ দোকান এখনৰ পৰা কিনো, সেয়া লগা হ'লে ভেজাল শাক পাচলিয়েই হওক নতুবা অন্য কিবা বস্তুৱেই হওক। এতিয়া আমি ভাবি নাচাওঁ যে সেই সহজ সৰল হোজা মানুহগৰাকীয়ে একমাত্ৰ পেটৰ তাৰণাৰ কাৰণেহে বজাৰলৈ বুলি ওলাই আহিছে। যেতিয়া আমি বিলাসী ৰেষ্টুৰেণ্ট এখনত খাবলৈ যাওঁ তেতিয়া আমি কি কৰোঁ, নিজৰ ষ্টেটাছটো মেইনটেইন কৰি একমাত্ৰ ভদ্ৰতাৰ খাতিৰত খাদ্য সামগ্ৰীৰ দাম সোধাৰ পৰাও বিৰত থাকোঁ। লগা হ'লে খাদ্য সামগ্ৰীৰ দাম যিমানেই নহওক কিয় আমি পৰিশোধ কৰোঁ। লগা হ'লে ৰেষ্টুৰেণ্টখনে ৱেটাৰজনক কিবা এটা আমি ওপৰেঞ্চি টিপছ দি থৈ আহোঁ। কিন্তু ৰেষ্টুৰেণ্টখনৰ বাহিৰত ওলাই অহাৰ পিছতে যেতিয়া আমি মগনীয়াজনক লগ পাওঁ তেতিয়া সেই মগনীয়াজনক 5 বা 10 টকা এটা দিয়াৰ দূৰৰে কথা ওচৰলৈ আহিলেও কুৎসিত ব্যৱহাৰ কৰোঁ। এতিয়া কথা হ'ল সেই ৰেষ্টুৰেণ্টখনে ভদ্ৰতাৰ ব্লেকমেইল কৰি আমাৰ পৰা যিমান পাৰে সিমান পইচা লুটি আছে, কিন্তু মগনীয়াজনক আমি পইচা দিয়াটো দূৰৰে কথা, তেওঁক আমি সন্মানৰ যোগ্য বুলিও নাভাবোঁ। এতিয়া আমি কি কৰি আহিছোঁ, সহজ সৰল মানুহবোৰেও তেওঁলোকৰ কৰ্মবৃত্তি ইগন'ৰ কৰি চুট টাই মাৰে আছাম ব্যৱসায়ী প্ৰবঞ্চনা সহ্য কৰি হ'লেও তেওঁলোকক জানো আমি ধনী কৰি অহা নাইনে? ধন্যবাদ।